हेलो एवरीवन मैं संगीता অসমীয়া মিনি ব্লগ চেনেলটোত আপোনালোকক স্বাগতম জনাইছো। আজি এটা বহুত বিশেষ দিন তাৰ বাবে ভিডিওটো বনালো। আজি মোৰ বেটাৰ বাৰ্থডে সো অলপ যিখিনি পাৰো আমাৰ ফালৰ পৰা ডেকোৰেশন কৰিছো। আজি ভিডিওটো স্টাৰ্ট কৰো আহকচোন ৰাতিৰ পৰা। আজি জজোৰ যেহেতু বাৰ্থডে তো 12 বজাত তাক এটা সাৰপ্ৰাইজ দিওঁ বুলি আমি সাৰপ্ৰাইজ প্ল্যান কৰিলো তাৰ পাপা আৰু মই। কিন্তু ৰাতি 12টা বজাত উঠাওঁতে তাৰ ঠেঁটো বেছিকেহে লাগিলে। পিছত বুজোৱাৰ পিছত কি গম পালে যে তাৰ বাৰ্থডে যেহেতু কি দুদিন আগতে গম পাই আছিল তাৰ বাৰ্থডে বুলি সো সাৰপ্ৰাইজ তাক কি বহুত বেছিকে ভাল পায় নিজেই কৈ তাক সাৰপ্ৰাইজ দিব লাগে বুলি সো আজি ৰাতিৰ প্ৰথম কেকটো তাৰ মিনি কেক আমাৰ ফ্যামিলি মানে পাপা মাকৰ লগতে বেডতে কাটি দিলে ৰাতি 12টা বজাত যেহেতু ৰাতি হৈছে আইতাকতক আমি নুঠালো তো সকলোৱে তাক আশীৰ্বাদ কৰিব যাতে সি ভালে কুশলে থাকে সকলো ফালে পাৰ্গত হয়। ভিডিওটো বেছি দীঘল নকৰি সন্ধিয়াৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো যিমান পাৰো সৰুকে কৰিবলৈ চেষ্টা কৰিছো কেনেকৈ ডেকোৰেশন কৰিছো আপোনালোকক এবাৰ দেখাই দিওঁ সকলোখিনি ভিতৰত বাৰ্থডে কেকৰ কাৰণে ডেকোৰেশন কৰা হৈছে যেহেতু আমাৰ জায়গা বহুতেই কম তো যিখিনি পাৰো কৰিবলৈ চেষ্টা কৰিছো তাৰ ফূৰ্তিৰ কাৰণে। এইফালে খোৱাৰ বাবে সকলোখিনি ৰেডি কৰি থকা হৈছে ওচৰৰে দাদাসকলে খুব ধুনীয়াকৈ লাগি থাকি কৰি দিছে তাৰ বাবে তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত থেংক ইউ। যেহেতু ল'ৰাৰ বাৰ্থডে তো কামৰ মাজতে যিখিনি ভিডিঅ' কৰিব পাৰিছোঁ তাকে আপোনালোকক দেখাবলৈ এতিয়া ট্ৰাই কৰিছোঁ আৰু লগতে জনাব বিচাৰিছোঁ ঘৰতনো সকাম এটা হ'লে ফূৰ্তি সকলোৰে হয় তো সকলোৱে চাৰিওফালে ফূৰ্তি কৰি আছে ঘৰৰ সকলো হেল্প কৰিছে খুব ধুনীয়াকৈ লাগি ভাগি সকামটো খুব ধুনীয়াকৈ পাৰ হৈ গৈছে। নাও এতিয়া টাইম হৈছে কেক কাটাৰ তো মানুহ বহুতখিনিয়ে আছে কিন্তু বাহিৰতে বহিবলৈ দিছোঁ যিহেতু কৈছোঁ আপোনালোকক জেগা কম। তো ঘৰৰ সকলোকে ধুনীয়াকৈ কেক খুৱাই দি সি ফূৰ্তি কৰিলে। বাৰ্থডে বুলি ক'লে সৰু ল'ৰা ছোৱালীৰ বেলুনৰ কাৰণে বেছি চখ সো ঘৰত যিকেইটা মানে বাচ্চা আছিলে সকলোৱে ফূৰ্তি কৰিলে কিন্তু তাৰ কাৰণে আনা যোনটো শ্বৰ্টটো ফুটাত বহুত লেট হৈ গ'ল। পাপাকে কি আনিছিলে মই নিজেও ধৰিব নোৱাৰিলোঁ লেটকৈ ফুটালে কথা নাই তাৰ সেইটোৰ প্ৰতি চখ নাই তাক খালি বেলুন আৰু কেক লাগে সো ধুনীয়াকৈ সি ফূৰ্তি কৰিলে দিনটো সময়খিনিও দিনটো খুব ধুনীয়াকৈ কটাইছে যাতে সদায় সেনেকৈ সি ফূৰ্তিতে থাকক তাকে আশীৰ্বাদ কৰিছোঁ মোৰ ফালৰ পৰা তালৈ আৰু লগতে বহুত মৰম কৈছিলোঁ নহয় শ্বৰ্টটো ফুটাত বহুত দেৰি হৈছিল বুলি ফাইনেলি শ্বৰ্টটো এতিয়াহে ফুটালে তো এনেকৈ গোটেইখিনি কেক কাটাৰ টাইমখিনি পাৰ হ'ল খুব ধুনীয়াকৈ লগতে সকলো বাচ্চাৰ ফূৰ্তি। বাৰ্থডে বুলি ক'লে ল'ৰা ছোৱালীৰ উৎপাতটোতো মেইনেই তো আমাৰ ঘৰততো গোটেইকেইটা উৎপতীয়াই সো সিহঁতে যিমান পাৰে উৎপাত কৰিছে লগতে যিখিনি মানুহ আহিছিল সকলোকে আমাৰ ফালৰ পৰা যিমান পাৰোঁ শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো বেছি দীঘল দিয়া নকৰোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ চেষ্টা কৰিছোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।